আছো এই কাক তই কাক লোকৰ ঘৈণীয়েক বুলি কৈছ হা কি হৈছে হা তুমি নাচনি এতিয়া হাজে গাভৰু হয়নে এইটো বিহুৱে আহাচোন কাষলে ব্ৰেইনটো বেয়া হৈছে নেকি আপোনাৰ কিয় নাই ক ঐ তৰা মই এইবোৰ কি শুনিছো কি শুনিছানো ব্লেকমেইলিঙৰ পলিটিক্স মোৰ লগত নকৰিবি দেই কি পলিটিক্স পলিটিক্স নকৰিবা বন্ধু দুবেলা দুসাঁজ ভাত খুজি খুজি খাওঁ পলিটিক্স নকৰিবা বন্ধু কি হ'লনো আহক এনেই টাইম পাছ কৰি আছে ছাৰ এইকেইখনৰ কথা কৈছিল ন বিচাৰি পালো ফাইলটোতে আছিল গাৰ্গ এইকেইখন ইম্পৰ্টেণ্ট কাগজ আপুনি ফাইলটোত থৈ দিয়ক ঠিক আছে বাৰু তহঁত দুইটা গুচি আহিলি যে মোৰ ওচৰৰ পৰা কি কৰি থাকিম নহলে ফটো লেকচাৰ শুনি থাকিম চাওঁ তই তাৰ পৰাই কওক তহঁতে মোৰ মানুহজনীৰ মূৰত কিয় পোক সোমোৱাই দিছ কিয় ব্লেকমেইল কৰিছ কিয় তাৰ ব্ৰেইনটো ৱাছ কৰি বেলেগ কথা সোমোৱাই দিছ ওলকচোন ওলক বেছি কৈ থাকে অকমান এজনে পিছত মানুহটোৱে মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে নেকি হয় দেই পলিটিক্স কৰে ষ্টেচন এইবোৰ নিজৰ পৰিয়ালৰ মানুহ বেলেগত থাকে যে আমাৰবোৰ কেনেকে ভাঙিব পাৰো পলিটিক্স কৰে আৰে মোৰ বস্তু মই 500 টকা বেছিকে দি কিনিছো তাৰপিছত আকৌ মনিক দেখুৱাইছে তেওঁ বেয়া পাইছে তেহে ভাতটো খাব পাৰিব আমি যেন ভাত খাই পোৱাহে নাই লোকৰ ঘৈণীয়েকক ব্লেকমেইলিং কৰিহে যেন আমি ভাত খাই আছো পলিটিক্স কৰে ষ্টেচন এইবোৰ নিজৰ পৰিয়ালৰ মানুহ বেলেগত থাকে যে আমাৰবোৰ কেনেকে ভাঙিব পাৰো পলিটিক্স কৰে আৰে মোৰ বস্তু মই 500 টকা বেছিকে দি কিনিছো তাৰপিছত আকৌ মনিক দেখুৱাইছে তেওঁ বেয়া পাইছে তেহে ভাতটো খাব পাৰিব আমি যেন ভাত খাই পোৱাহে নাই লোকৰ ঘৈণীয়েকক ব্লেকমেইলিং কৰিহে যেন আমি ভাত খাই আছো এই কাক তই কাক লোকৰ ঘৈণীয়েক বুলি কৈছ হা কি হৈছে হা তুমি নাচনি এতিয়া হাজে গাভৰু হয়নে এইটো বিহুৱে আহাচোন কাষলে ব্ৰেইনটো বেয়া হৈছে নেকি আপোনাৰ কিয় নাই ক এইজনে মোৰ মূৰটো গৰম কৰি দিছে ছাৰ দম দিছে দেখিছে মাও মোৰ আৰু তেজ কৰি তহঁতৰ হেঁপাহ নপলাল মোৰ মানুহজনীকো ব্লেকমেইল কৰিছে চাওকচোন বদমাছ মকাই মুখা ৰুমলৈ আহক মোৰ ঘৰত মাছ মাংস নেখালে তহঁতৰ হেঁপাহ নপলায় ময়ো বিচাৰো সুগন্ধি ঐ গোলাপ ফুল মৰমে জানানে নিবিচাৰে বৰ কিবা দেই মানুহজন আহক আহক খাতনি আহক নিশ্চয় এতিয়া মোক নুবুজাব এই মই আপোনাক বুজাবলৈ অনা নাই কওক কি এইটো কিয় সুধিছে আপুনি নিজে পুলিচৰ মানুহ কি এইটো নেম প্লেট কি লিখা আছে কে নেম প্লেটখন আজিয়ে চেঞ্জ কৰক আকৌ চেঞ্জ কৰিতো এইটোৱে লিখাই ললো কেটো মই আপোনাক চেঞ্জ কৰিবলৈ দিছো চেঞ্জ কৰক এইটোত কি প্ৰব্লেম আছেনো আৰে কৃষ্ণ কমল খাতনিয়াৰ লিখক মই আকৌ ভাবিলো সেইটো দীঘল মানুহে মাতিবলৈও টান পায় সময় খৰচ কে এনেও মাৰ্কেটত মোক কে বুলিয়ে জানে ফটকে মাতিব সলাই দিম দিয়ক হ'ব এঘণ্টাৰ ভিতৰত লাগিব মই 5 মিনিটত অৰ্ডাৰ দি নেম প্লেট লগাই আছো আপুনি CM 5 মিনিটত বনাই আনিবলৈ CMও নোৱাৰে টাইম লাগিব এনেই ধেমালি কৰিছো মানে